জয় শ্ৰীকৃষ্ণ বন্ধুসকল, আজি আমি কুকুৰক ৰুটি খুৱাই দিয়াৰ 8টা উপকাৰৰ বিষয়ে জানিবলৈ ওলাইছোঁ। এজন মহাত্মাই কৈছিল যে যদি এজন ব্যক্তিয়ে কুকুৰক ৰুটি খুৱাই দিয়াৰ 8টা উপকাৰিতা জানে তেন্তে তেওঁ কেতিয়াও দুখী নহ'ব। মহাত্মাই বুদ্ধই কৈছিল, কুকুৰক ৰুটি এটুকুৰা খোৱালে কি লাভ হয়। এসময়ত মহাত্মা বুদ্ধই এখন অৰণ্যত প্ৰচাৰ কৰি আছিল। তেতিয়া সবল নামৰ শিষ্য এজনে গুৰুদেৱক সুধিলে, গুৰুদেৱ, এটা প্ৰশ্ন মোৰ মনত উদয় হৈছে। মহাত্মা বুদ্ধই ক'লে, নিসংকোচে সোধক, তোমাৰ মনত কি প্ৰশ্ন উত্থাপন হৈছে। তেতিয়া শিষ্যজনে ক'লে, গুৰুদেৱ, মই জানিব বিচাৰোঁ কুকুৰক ৰুটি এটুকুৰা খুৱাই মানুহ এজনে কি লাভ পায়। তেতিয়া মহাত্মা বুদ্ধই ক'লে, কুকুৰক ৰুটি এটুকুৰা খুৱাই মানুহৰ 8টা উপকাৰ হয় আৰু যিকোনো ব্যক্তিয়ে এই উপকাৰৰ বিষয়ে জনা উচিত। যিকোনো ব্যক্তিয়ে কুকুৰক ৰুটি এটুকুৰা খুৱাই 8টা উপকাৰ লাভ কৰে আৰু তেওঁ গোটেই জীৱন সুখী হৈ থাকে আৰু মৃত্যুৰ পিছত তেওঁ মোক্ষ লাভ কৰে। ভগৱান বুদ্ধই ক'লে, এটা ক'লা কুকুৰ আছিল, বৰ চতুৰ আছিল আৰু ভোক আৰু পিয়াহ লাগিছিল। গাঁৱৰ ঘৰে ঘৰে গৈ আছিল, কিন্তু কোনেও তেওঁক ৰুটি এটুকুৰা নিদিলে। তেওঁ ভোকৰ বাবে ইফালে সিফালে ঘূৰি ফুৰিছিল। এদিন তেওঁ গাঁৱৰ বাহিৰৰ নদীৰ পাৰত থকা এজন ঋষিৰ আশ্ৰমত উপস্থিত হৈ ঋষিজনক সুধিলে, হে মুনিবৰ, মই ভাবোঁ আপুনি অতি শিক্ষিত আৰু জ্ঞানী, সেইবাবে মই ভোক পিয়াহত তোমালোকৰ ওচৰলৈ আহিছোঁ। অনুগ্ৰহ কৰি মোক এটুকুৰা ৰুটি দিয়ক, যাতে মই খাই মোৰ ভোক পূৰণ কৰিব পাৰোঁ। তেতিয়া ঋষিয়ে ক'লে, গাঁৱৰ কোনেও তোমাক ৰুটি এটুকুৰা দিয়া নাই নেকি, যাতে তুমি খাই ভোক পূৰণ কৰিব পাৰা। এই কথা শুনি কুকুৰটোৱে ঋষিক কয়, মুনিবৰ, মই তোমাক কি কওঁ, তুমি মোৰ কথা বিশ্বাস নকৰিবা। তেতিয়া ঋষিয়ে কয়, কোৱা তুমি, তোমাৰ কথা মই নিশ্চয় বিশ্বাস কৰিম। তাৰ পিছত কুকুৰটোৱে কয়, ঠিক আছে মুনিবৰ, মই আপোনাক মোৰ কাহিনী ক'ম। কুকুৰটোৱে ঋষিক কয়, হে মুনিবৰ, হে মানুহ, আমাক দয়া কৰক। আমাৰ কোনো ঘৰ নাই আৰু আশ্ৰয়ো নাই। আমি উপাৰ্জন কৰি খাব নাজানো, কাপোৰ পিন্ধিবও নাজানো। সেইবাবে আমি শীত, গ্ৰীষ্ম আৰু বাৰিষা এনেকৈয়ে ঘূৰি ফুৰিছোঁ। আমি পঢ়িব আৰু লিখিবও নাজানো। কুকুৰটোৱে কয়, মুনিবৰ, আমি আপোনাৰ দৰে অনুশাসন নাজানো, আমি আপোনাৰ দৰে কথা ক'বও নাজানো। এইটো আমাৰ দুৰ্ভাগ্য বুলি গণ্য কৰক, কিন্তু আমিও আপোনালোকৰ দৰে ভোক অনুভৱ কৰোঁ, তেতিয়া আঘাত পাওঁ, আমাক যেতিয়া আপোনাৰ সহায়ৰ প্ৰয়োজন হয়। আমিও আপোনাৰ দৰে বিষ অনুভৱ কৰোঁ, আমিও আপোনাৰ দৰে কান্দিব জানো। সেইবাবেই অনুগ্ৰহ কৰি আমাক দয়া কৰক, আমাক আৰু অসুবিধা নিদিব। ভগৱানে আমাক যিকোনো প্ৰকাৰে যন্ত্ৰণাত পঠিয়াইছে, তাৰ ওপৰত মানুহে আমাক অশান্তি দিয়ে। আমি তোমালোকৰ দৰে মানুহ নহয়, আমি নিৰ্ভৰশীল জীৱ। জন্মৰ সময়ত আমাৰ চকু কাণ বন্ধ হৈ আছিল, ক'ব নোৱাৰি। সেই সময়ত আপোনাৰ জন্মৰ দিনা গান নৃত্য থাকে, সংগীত বজোৱা হয়, সুখ উদযাপন কৰা হয়। আমাৰ জন্ম কোনে উদযাপন কৰিব। আমি শুই থকা বিচনাখন কপাহৰ দৰে কোমল আছিল, আমাৰ একেবাৰেই ঠাণ্ডা অনুভৱ হোৱা নাছিল। মই মনতে ভাবি আছিলোঁ যে মোৰ জন্ম এখন ডাঙৰ ঘৰত, কিন্তু চকু মেলিলেই দেখিলোঁ আমাৰ মাক মানুহে তাইক কুকুৰ বুলি কোৱাৰ দৰেই তাই নিজৰ 5টা সন্তানক বুকুত ধৰি ছাইৰ ওপৰত পৰি আছিল। আমি 5জন ভাই আছিলোঁ, বাকী 4জন ভাতৃৰ ৰং ৰঙা আৰু বাদামী। মই অকলে ক'লা ৰঙৰ আছিলোঁ। মই আছিলোঁ সৰু, মই অলপ দুৰ্বল হৈ পৰিছিলোঁ। মায়ে আমাক ওচৰলৈ খুব কমেই আহিছিল, কাৰণ তাইও তাইৰ খোৱাৰ ব্যৱস্থা কৰিব লগা হৈছিল। তাই যদি নাখায়, আমাক গাখীৰ কেনেকৈ খুৱাব। আমি 5জন ভাই, সেই এগৰাকী মাতৃৰ ওপৰত নিৰ্ভৰশীল আছিলোঁ। বেচেৰীগৰাকীয়ে খাদ্যৰ বাবে ইফালে সিফালে দৌৰিছিল। কেতিয়াবা তাই খাদ্য পাইছিল আৰু কেতিয়াবা পোৱা নাছিল, কিন্তু তাই সদায় আমাৰ 5জনৰ বহুত যত্ন লৈছিল।
কাৰণ তাই আমাৰ মা আছিল। তাই গোটেই ৰাতি সাৰ পাই গাঁওখন পহৰা দিছিল। বেয়া উদ্দেশ্য থকা কোনো অচিনাকি মানুহক গাঁৱৰ ওচৰলৈ আহিবলৈ দিবলৈ কোনেও সাহস কৰা নাছিল। আনকি আমাৰ মাৰ ভয়ত আন গাঁৱৰ কুকুৰবোৰো গাঁৱলৈ অহা নাছিল। গাঁৱৰ কোনো খেতিয়কৰ পথাৰত থিয় হৈ থকা শস্য খাবলৈ কোনো জন্তু আহিলে আমাৰ মায়ে দৌৰি খেদি পঠিয়াইছিল। গাঁৱৰ মানুহৰ বাবে ইমানখিনি কৰাৰ পিছতো কোনোৱে মাক খাদ্য নিদিলে। আমাৰ মায়ে খাদ্য কাঢ়ি আনিবলৈ বাধ্য হ'ল। মানুহে তাইক লাঠিৰে কোবাই খেদি পঠিয়াইছিল। মায়ে সিদিনা ভোক আৰু পিয়াহত জ্বলি উঠিছিল। সেই কুকুৰটোৱে কয়, অ' ঋষি, আমাৰো তোমাৰ দৰেই ভোক লাগে। কাৰণ তাই এগৰাকী মাতৃ আছিল আৰু ভোকে তাইক শান্তিৰে বহিবলৈ নিদিলে। আৰু আনকি গাঁৱৰ মানুহৰ হৃদয়ো তাইক দেখি গলি যোৱা নাছিল। গতিকে তাই অসহায় হৈ লুকাই চুৰকৈ সিহঁতৰ ঘৰত সোমাই ভোক নিবাৰণৰ বাবে যি খাদ্য বিচাৰি পায় তাকে খাইছিল। বহু সময়ত মানুহে তাইক খাদ্য লোৱা দেখিলে লাঠিৰে খেদিছিল। কিছুমান নিষ্ঠুৰ মানুহে তাইক কেতিয়াবা ঘৰৰ ভিতৰতে আবদ্ধ কৰি মাৰপিট কৰিছিল। আমাৰ মাৰ অৱস্থা আৰু বেয়া কৰি পেলালে। তেতিয়া সেই কুকুৰটোৱে ঋষিক কয়, হে ঋষি, আমাৰ মায়ে কি অন্যায় কৰিলে? কেৱল পেটৰ ভোকৰ বাবে তেওঁ খাদ্য চুৰি কৰিছিল। চুৰি কৰাত আমাৰ কোনো আগ্ৰহ নাই, কিন্তু পাপী পেটে আমাক এই সকলোবোৰ কৰিবলৈ বাধ্য কৰে। এদিন প্ৰচণ্ড বৰষুণ দিলে, শিলাবৃষ্টি হৈ আছিল। সেই ঠাণ্ডাত কঁপি কঁপি আমাৰ 3 ভাতৃৰ মৃত্যু হয়। সেইদিনা মায়ে বহুত কান্দিছিল, কিন্তু আমাৰ মানুহে আমাৰ বেদনা বুজি নাপালে, কাৰণ তেওঁলোকৰ সন্তানৰ মৃত্যু হোৱা নাই। তেতিয়া সেই কুকুৰটোৱে কয়, হে মুনিবৰ, এতিয়া কেৱল আমি 2জন ভাইয়ে বাকী আছিলোঁ। আমাৰ মায়ে আমাৰ দুয়োৰে ভাল যত্ন ল'বলৈ ধৰিলে। একেখন গাঁৱতে এজন ঠাকুৰ চাহাবৰ ঘৰত ভোজ ভাত চলি আছিল আৰু বহু ধৰণৰ মিঠাই বনোৱা হৈছিল। সেই ঠাকুৰ চাহাবৰ ঘৰলৈ বহু আলহী আহিছিল। আমাৰ মায়ে বাৰে বাৰে তালৈ গৈ কিবা খাবলৈ বিচাৰিছিল। যদিও মানুহে তাইক তিৰস্কাৰ কৰি খেদি পঠিয়াইছিল, তেতিয়া কোনেও তাইক খাবলৈ ৰুটি এখন দলিয়াই নিদিলে। মায়ে বাৰে বাৰে তালৈ গৈ থিয় হৈ চাই আছিল। ঠাকুৰ চাহাবৰ চোতালত আৰম্ভ হ'ল ভোজ। খাদ্য পৰিৱেশন কৰা হ'ল। মায়েও তালৈ গৈ ঠেং জোকাৰিবলৈ ধৰিলে। কিবা কামত খাদ্য পৰিৱেশন কৰা মানুহজন যেতিয়া ভিতৰলৈ সোমাই গ'ল, মায়ে মনে মনে ৰুটি ল'বলৈ গ'ল। আন এজন মানুহে মাক যোৱা দেখিলে চাৰিওফালৰ পৰা মানুহে চিঞৰি চিঞৰি তেওঁৰ ফালে দৌৰি আহিল। সিহঁতৰ চিঞৰ শুনি মায়ে ভয় খাইছিল। লাঠি লৈ 2-3জন মানুহে তেওঁৰ পিছে পিছে দৌৰি গ'ল। মায়ে ভয়ত তাৰ পৰা দৌৰিবলৈ ধৰিলে, কিন্তু তাই তাৰ পৰা ওলাই যোৱাৰ কোনো উপায় বিচাৰি নাপালে, কাৰণ সন্মুখৰ পৰা মানুহবোৰে লাঠি লৈ আহিছিল। তাৰ পিছত তাত খাই থকা মানুহবোৰক ঠেলি মা গুচি গ'ল। সকলোৱে থিয় হ'ল। সিহঁতে খোৱা বন্ধ কৰি ক'বলৈ ধৰিলে যে কুকুৰৰ লাঠিৰ বাবে খাদ্য নষ্ট হৈ গ'ল। সকলোৱে ইজনে সিজনৰ লগত আলোচনা কৰি আছিল, এতিয়া কি কৰিব লাগে? ইমানখিনি নষ্ট হৈ গ'ল। তেনেতে ঠাকুৰ চাহাবে তিক্তকৈ কান্দিবলৈ ধৰিলে। অৱশেষত সকলো খাদ্য দুখীয়াৰ মাজত বিতৰণ কৰা হ'ল। সেইদিনা মায়ে মনৰ সন্তুষ্ট মনেৰে খাইছিল। তাই জীৱনত কেতিয়াও এনে সুখ অনুভৱ কৰা নাছিল, কিন্তু সেই সুখ তাইৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰিল। তাই মাত্ৰ খাই শেষ কৰি আৰামত পৰি আছিল। সেই ঠাকুৰে তালৈ লাঠি লৈ আহি তাইক বেয়াকৈ মাৰিবলৈ ধৰিলে। তাই পলাই যোৱাৰ সুযোগো নাপালে। লাঠিৰ কোবত তাই বেয়াকৈ চিঞৰিবলৈ ধৰিলে। মাৰ কান্দোন শুনি শিল এটাও পিছলি পৰিল, কিন্তু সেই নিষ্ঠুৰ মানুহজনে তাইৰ ওচৰলৈ কোনো দয়া কৰা নাহিল। সি তাইক নিৰ্দয়ভাৱে মাৰপিট কৰি থাকিল। মাৰ সেই চিঞৰটো গোটেই গাঁৱতে শুনা গ'ল। তেতিয়া কিছুমান মানুহ আহি তেওঁক বুজাই দিলে যে ঠাকুৰ চাহাব, এৰি দিয়ক, ভোকে মানুহৰ মনকো বিনষ্ট কৰে। এইটো মাত্ৰ এটা জন্তু, ভাল বেয়া কেনেকৈ জানিব? এতিয়া ইয়াক মাৰিলে কি পাব? যি হ'ব লাগিছিল সেয়া হৈ গ'ল। মানুহে বুজাই দিয়াৰ পিছত মাকক মাৰপিট কৰা বন্ধ কৰি দিলে। মায়ে আহি আমাৰ দুয়ো ভাইকে গোটেই কাহিনীটো ক'লে। আমি ভাবিছিলোঁ যে কুকুৰৰ জীৱনটো ইমান বেদনাৰে ভৰা। এজন মানুহে আমাক ৰুটি টুকুৰাৰ বাবে চোৰৰ দৰে মাৰপিট কৰে।
তেতিয়া সেইদিনা বুজিলোঁ যে মানুহ কিমান স্বাৰ্থপৰ। আমি তেওঁৰ বাবে কোনো কাম কৰিলেও তেওঁ আমাক নিজৰ বুলি নাভাবে। মহাত্মাই কয় যে মানুহে কুকুৰক ৰুটি খুৱাই দিয়াৰ উপকাৰিতা জানে, তেন্তে তেওঁৰ জীৱনত ঘটা ক্ষতিৰ পৰা হাত সাৰিব পাৰে। আজি মই আপোনালোকক ক'ম কুকুৰক ৰুটি খুৱাই দিয়াৰ 8টা উপকাৰ। মানুহে নাজানে যেতিয়াই ঘৰত ৰুটি বনোৱা হয় তেতিয়াই প্ৰথম ৰুটি মাতৃ গৰু আৰু শেষ ৰুটি কুকুৰৰ বাবে। মহাত্মাই ক'লে যে ভগৱানে কোৱা এই নিয়ম, কিন্তু ভগৱানে বনোৱা বিধান পাহৰি মানুহে পৰৱৰ্তী আৰু আগৰ ৰুটি নিজে খায়। ইয়াৰ ফলত তেওঁৰ জীৱনত বেয়া পৰিণতি হয়। কুকুৰ সেই জন্তু, ৰুটি খুৱাই যাক মানুহৰ জীৱনত গ্ৰহৰ কুপ্ৰভাৱো আঁতৰাই পেলোৱা হয়। মহাত্মাই কয় যে কুকুৰক ৰুটি খুৱালে প্ৰথম উপকাৰ হ'ল কুকুৰক ৰুটি খুৱালে শনি ৰশ্মি আঁতৰি যায়, শনিৰ নেতিবাচক প্ৰভাৱ কমি যায়। শনি গ্ৰহই যেতিয়াই নিজৰ দুষ্ট দৃষ্টি নিক্ষেপ কৰে তেতিয়াই প্ৰতিজন ব্যক্তি ধ্বংস হৈ পৰে। যাৰ ওপৰত শনিৰ মহাদশা আৰম্ভ হয়, কৰা কামবোৰ সক্ৰিয়ভাৱে নষ্ট হ'বলৈ আৰম্ভ হয় আৰু সেই ব্যক্তিজন আৰ্থিক সংকটৰ বলি হয়। সেই পৰিস্থিতিত যদি ব্যক্তিজনে কুকুৰক ৰুটি খুৱায় তেন্তে তেওঁৰ ওপৰত শনিৰ নেতিবাচক প্ৰভাৱ বহু পৰিমাণে কমি যায়। কুকুৰক ৰুটি খুৱালে দ্বিতীয় উপকাৰ এইটো হ'ল যে কুকুৰক ৰুটি খুৱাই ভাগ্য আপোনাৰ পক্ষত ঘূৰি যায়। আপোনাৰ ঘৰৰ ভিতৰত ঋণাত্মক শক্তি ধ্বংস হৈ যায়। কুকুৰক ৰুটি খুৱালে তৃতীয় উপকাৰটো হ'ল কুকুৰক ৰুটি খুৱাই দেৱী লক্ষ্মী সুখী হয় আৰু আপোনাৰ ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়। কুকুৰক ৰুটি খুৱালে চতুৰ্থ উপকাৰটো হ'ল কুকুৰক ৰুটি খুৱালে আপুনি ঋণত নপৰে। গতিকে যদি আপুনি ইতিমধ্যে ঋণী তেন্তে তাৰ পৰাও আপোনাৰ স্বাধীনতা পায়। কুকুৰক ৰুটি খুৱালে পঞ্চম উপকাৰটো হ'ল ৰাতিপুৱা আৰু গধূলা কুকুৰক খাদ্য খুৱাই আপোনাৰ ব্যৱসায় অতি ভালদৰে চলি থাকে। কুকুৰক ৰুটি খুৱাই দিয়াৰ ষষ্ঠ উপকাৰটো হ'ল কুকুৰক ৰুটি খুৱাই দিলে আপোনাৰ বয়স বাঢ়ি যায় আৰু আবদ্ধ হৈ থকা ধনখিনি উদ্ধাৰ হয়। কুকুৰক ৰুটি খুৱাই দিয়াৰ সপ্তম উপকাৰ, কুকুৰক ৰুটি খুৱাই দিলে আপোনাৰ স্বাস্থ্য সদায় ভাল হৈ থাকে আৰু আপুনি মানসিকভাৱে সবল হৈ থাকে। আপোনাৰ মনটো সদায় শক্তিশালী হৈ থাকে, ভাল চিন্তাবোৰ মনৰ ভিতৰলৈ আহে। কুকুৰক ৰুটি খুৱাই দিয়াৰ অষ্টম উপকাৰ, কুকুৰক ৰুটি খুৱালে ঈশ্বৰ সুখী হৈ থাকে, কাৰণ ঈশ্বৰে সকলো জীৱৰ প্ৰতি চিন্তিত আৰু সকলো জীৱৰ প্ৰতি দয়া কৰা ব্যক্তিজনৰ প্ৰতিও ঈশ্বৰ সদায় সুখী। ঈশ্বৰৰ আশীৰ্বাদ সদায় সেই পৰিয়ালৰ ওপৰত থাকে। আপুনি নিশ্চয় বয়োজ্যেষ্ঠসকলৰ পৰা শুনিছে, কোৱা হয় যে যেতিয়া এটা কুকুৰে কান্দে ই এটা বেয়া লক্ষণ, কিছু অসুবিধা আহে, সেইবাবে কুকুৰক কেতিয়াও কান্দিবলৈ বাধ্য কৰাব নালাগে। এনেদৰে মহাত্মাই কুকুৰক ৰুটি খুৱাই দিয়াৰ 8টা উপকাৰৰ কথা ক'লে আৰু যিকোনো ব্যক্তিয়ে কুকুৰক ৰুটি খুৱাই এই 8টা উপকাৰৰ ফল পায়। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।